বিনা বিজ্ঞাপন নিযুক্তি বন্ধ করো, বিনা বিজ্ঞাপন নিযুক্তি বন্ধ করো, অ্যাডভার্টাইজমেন্ট হিয়ার আছে পরঙ্গুরু সুন্দর বন্ধ করলাম, অ্যাডভার্টাইজমেন্ট হিয়ার আছে পরঙ্গুরু সুন্দর বন্ধ করলাম। আজিৰ এই তেখেতসকলৰ যি ডিমাণ্ড সেই ডিমাণ্ডবিলাক চাই পেলাই সঁচাকৈয়ে বৰ দুখ লাগিল যে চৰকাৰে সময়ে সময়ে বিভিন্ন সময়ত তেখেতসকলে বিভিন্ন সভা সমিতিত ভাষণ প্ৰদান কৰি থাকে যে BTC বা গোটেই অসমত নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ নিযুক্তি প্ৰক্ৰিয়া আমি অব্যাহত ৰাখিছোঁ। টেটৰ জৰিয়তে আমি শিক্ষকসকলৰ সমস্যা সমাধান কৰিব ওলাইছে, এনেকুৱা তেখেতসকলে ভাষণ দিব, মাজে মাজে ভাষণ দি থাকে। আজি সেই বস্তুটো BTRৰ ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা দেখা পালোঁ। BTR অঞ্চলত এতিয়ালৈকে প্ৰায় 19,000 টেট মানে পাছ কৰা মানে ল'ৰা ছোৱালী আছে। এই 19,000 ল'ৰা ছোৱালীসকলক নিযুক্তি দিয়াৰ ক্ষেত্ৰত BTC চৰকাৰে যেনেকুৱা পদক্ষেপ ল'ব লাগিছিল আমি তেনেকুৱা দেখিবলৈ নাপালোঁ। আমি শুনামতে ইতিমধ্যে 427টা মানে পদবী তেখেতসকলে মানে সম্পূৰ্ণ মানে কিবা নিবিদা মানে জাৰি নকৰাকৈ তেখেতসকলে ইতিমধ্যে এপইণ্টমেণ্ট কিছুমানে কৰি দিছে। গতিকে সম্পূৰ্ণ সংবিধান বিৰোধী, এনেকৈ কৰিব নোৱাৰে। আজি AVMCৰ ফালৰ পৰা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে BTR অঞ্চলৰ যিসকলৰ কোৱালিটি আছে, যিসকলে মানে একেবাৰে সুন্দৰভাৱে মানে তেখেতসকলে নাম্বাৰ লৈ পেলাই টেট পৰীক্ষা পাছ কৰিছে, তেখেতসকলক প্ৰথম পৰ্যায়ৰ পৰা আৰম্ভ কৰি যিবিলাক খালী হৈ আছে শিক্ষক নিযুক্তি দিয়াৰ মানে যিবিলাক খালী হৈ আছে পদ, সেই খালী হোৱা পদবিলাক পূৰণ কৰিব লাগে। লগতে BTR অঞ্চলৰ যি 19,000 মানে টেট শিক্ষাৰ্থী আছে তেখেতসকলক অতি সোনকালে মানে পদ মানে আকৌ মানে বঢ়াই পেলাই হ'লেও তেখেতসকলে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কাৰণ এই BTR অঞ্চলত বিগত দিনত একমাত্ৰ নিবনুৱা সমস্যা হোৱাৰ কাৰণে বিভিন্ন সমস্যা দেখা দিছিল, বিভিন্ন অশান্তি সৃষ্টি হৈছিল। গতিকে সেই সমস্যা যাতে BTR অঞ্চলত কোনো পৰ্যায় নাথাকে তাৰ কাৰণে BTR বৰ্তমান যিখন চৰকাৰ BTCৰ যিখন চিফ প্ৰমোদ বৰা ডাঙৰীয়ালৈ আমি আহ্বান জনালোঁ যে এই শিক্ষা বিভাগলৈ যাতে কোনো ধৰণৰ হেতালি খেলা নহয়। তেখেতে অতি সোনকালে যিসকলে টেট পাছ কৰিছে তেখেতসকলক যাতে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে। আমি দেখিবলৈ পাইছোঁ যে প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি হাইস্কুললৈকে বহুতো স্কুলত এতিয়ালৈকে বহুতো পদ খালী হৈ আছে, শিক্ষকৰ পদ খালী হৈ আছে। সেইবিলাক পূৰণ কৰাৰ বাদে তেখেতসকলে অকল মিটিং সভা সমিতিত ভাষণ দি পেলাই তেখেতসকলে দায় সাৰিব বিচাৰিছে। গতিকে আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ আজি যিখন ধৰ্ণা কাৰ্যসূচী তেখেতসকলে পালন কৰি আছে ইয়াৰ পিছত যাতে এই টেট পাছ কৰা ব্যক্তিসকলে যাতে আৰু এনেকৈ ৰাজপথত বা ধৰ্ণা কাৰ্যসূচী ল'ব নালাগে। আমি ইয়াৰ পৰাই প্ৰমোদ বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ যে টেট শিক্ষাৰ্থীসকলে যিসকলে টেট পাছ কৰিছে, যিসকল ল'ৰা ছোৱালী টেট পাছ কৰি ইতিমধ্যে ঘৰত বহি আছে, তেখেতসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা অতি সোনকালে কৰক। আৰু যিমান আমাৰ এই BTC অঞ্চলৰ মানে স্কুল আছে সেই স্কুলবিলাক পৰ্যবেক্ষণ কৰক যে ক'ত কিমান শিক্ষকৰ প্ৰয়োজন সাপেক্ষে আসন আৰু মানে বঢ়াৰ কাৰণে আপোনালোকে চেষ্টা কৰক। কাৰণ বহুতো শিক্ষকৰ এতিয়া অভাৱ হৈ আছে। গতিকে আমি AVMCৰ পৰা আহ্বান জনাইছোঁ এই আজিৰ ধৰ্ণা কাৰ্যসূচীৰ যি ডিমাণ্ড সেই ডিমাণ্ড যাতে অতি সোনকালে পূৰণ কৰা হয়, লোকসভা নিৰ্বাচনৰ আগে আগে যাতে পূৰণ কৰা হয়। অন্যথা কিন্তু ইয়াৰ কাৰণে কিন্তু তেখেতসকলে অলপ হ'লেও ইয়াৰ মানে ফল তেখেতসকলে ভুগিব লাগিব। গতিকে আমি আহ্বান জনাইছোঁ যাতে লোকসভাৰ আগে আগে যিখিনি পদ বৰ্তমান খালী আছে এই খালী হোৱা পদখিনি যাতে পূৰণ কৰাৰ কাৰণে তেখেতসকলে চেষ্টা কৰে। আমি আহ্বান জনাইছোঁ অতি সোনকালে এইখিনি পদ পূৰণ কৰক আৰু যাতে তেখেতসকলে এনেকৈ ৰাজপথত আন্দোলন কৰিব নালাগে। আমি AVMCৰ পৰা প্ৰমোদ বৰা ডাঙৰীয়া বা BTC চৰকাৰলৈ আমি আহ্বান জনাইছোঁ।